আহিব জানো মই চুলা আনিবলৈ কৈছিলো মামা সোনকালে আহিব নে দেৰিকে আহিব মইনো কেনেকৈ জানো এনেই জিতিবোৰ সুধি নাথাকচোন যা খেলি থাক তই আমাক অনবৰতে গালিয়ে পাই থাক যা বেয়া পাইছো যা ময়ো বেয়া পাইছো যা তই থিয় হৈ আছ যে মই বৰপোপা আগত বহিম সেইটো কেনেকে হ'ব আকৌ বৰপোপা গা বেয়া হোৱাটোৱে হয় আজিলৈকে কোনোদিন বৰপোপাৰ মুখত ইমান কোমল মাত শুনা নাই আজি প্ৰথম শুনিছো কি হৈছে বাৰু বৰপোপাৰ এইখন মজেদা দেউতাই দিছে বৰপা তই পঢ়না ধনী মজেদা দেউতাই খাজানা মাফৰ কথা নিলিখিলে নি কি লিখিলে ন তেনেহ'লে মানে বৰপা মই বৰ বিপদ এটাত পৰিছো মা ভনী দুইজনীয়ে গা বেয়া সাঁচতীয়া পইচা দিলা সিহঁতৰ বেমাৰ নামত খৰচ কৰোঁতে শেষ হ'ল মোৰ উপায় নোহোৱা হৈছে এতিয়া এইবাৰ খাজানাটো মাফ নাপালে মই বৰ বিপদত বৰপা ধনী বৰপা ভনীয়াৰক চিকিৎসা নকৰালে বেয়া কথা হ'ব ডাক্তৰক দেখাই থাক আজিকালিনো বেমাৰৰ কি আকাল লাগিছে ধেমালি নহয় খাজানাৰ কথাটো ভাবিব লাগিব একোকে খোৱা নাই যে কি কৰিম এতিয়া আৰু বৰপোপাইনো মানুহকৈ কি ভাবি আছে ধনী বৰপোপা দেউতাইতো ৰূপেৰ কথা কৈছিল ৰূপেৰ কথা হে প্ৰভু খাজানা মাফৰ মাজত ৰূপেৰ কথা ক'ৰ পৰা আহিল তই আমাক বিপদতাৰ পৰা উদ্ধাৰ কৰ ধনী কি বিপদ বৰপা বিপদ ডাঙৰেই একমাত্ৰ তয়ে আমাক এই বিপদটোৰ পৰা উদ্ধাৰ কৰিব পাৰিবি খাজানাৰ বাবেতো চিন্তা কৰিব নালাগে কোনো ভয় নাই তোৰ ভনীয়াৰ চিকিৎসাৰ বাবে টকা দুখ লৈ যা তই একো ভাবিব নালাগে বিপদটো কি বৰপা তই ৰূপেক লৈ যা তাইগা 4মাহ তই যদি মান্তি নহওঁ আমি মৰিলো ধনী উদ্ধাৰ কৰিব অকল পাৰ তইহে ৰূপেকো আমাকো
Rebecca Sarima. Sarima. সেইকাৰণে অথনি মোক দেখি পলালে। সেই ঘৰটো দিনটো ওপৰত জয়াল। সেই আইটো ইমান দুখত আছে। মইনাহঁতো মোমায়েকৰ ঘৰত আছে। মইনাহঁত ক'ত আহিলে? দেখা নাই যে। কালি নৱহঁত আহিছিল, তেওঁলোকৰ লগতে গ'লগৈ। মজাদাৰ দেউতাই মোক মৰমে খবৰ লৈছে। তই আহিবি বুলি মই ভাবিয়ে আছিলো। সেই বৰমোপা মুখত ইমান কোমল মাত, মোৰ প্ৰতি ইমান মৰম। থিয় হৈ আছো যে সেইখন ঘৰত আজি বিপদ, আৰু সেই বিপদৰ পৰা উদ্ধাৰ কৰিব পৰা একমাত্ৰ মানুহ মই। চাহ দিছো ধনী। একো তৰাৰ পোহৰ, একো তৰাৰ পোহৰ, একো তৰাৰ পোহৰ। সকলো সলনি হলেও আইদেউ সলনি হোৱা নাই। বিপদৰ পৰা উদ্ধাৰ কৰিব পৰা একমাত্ৰ মানুহ মই বুলি জানিও মোক বেছি আদৰ যতন দেখুওৱা নাই। সি আগতে গিলাচত চাহ, কাগজত পকা মিঠৈ। চাহ খোৱা ধনী। দেউতা আৰু বৌ বাদে আইদেউ উপকাৰ বিচাৰি মৰম নকৰে। আজিও নাই কৰা। এই মৰমীয়াল মানুহজনীক বিপদত পৰিবলৈ দিব পাৰি জানো? কিন্তু মায়ে যে মোক বিয়াৰ কথা কওঁতে মই চকচক হাত দিছিল। কথা এটা কওঁ শুনচোন ধনী। ক ওচৰলে আছোন, ইমান দূৰৰ পৰা চিঞৰি ক'ব নোৱাৰি দেই। তহঁতেও মানে কামৰ সময়ত বৰ দিগদাৰ কৰি থাক দেই। ক কি কথা? মই কথা এটা ভাবিছো। কি কথা? মোৰ গাটো বেয়া দেখিছোই, কেতিয়া কি হয় ঠিক নাই। গাটো ভালে থাকোতে তোৰ লেঠাটো মাৰি থওঁ বুলি ভাবিছো। কি লেঠা? তোৰ সংসাৰ কৰাৰ সময় হ'ল নহয়, সেইকাৰণে ভাবিছো ছোৱালী এজনী চাই। এই অদৰকাৰী কথাবোৰ কৈ নাথাকিবিচোন নাই। কোৱা, এইটো আকৌ কেনেকৈ অদৰকাৰী কথা হ'ল? সময়ৰ কাম সময়ত নকৰিলে কেনেকৈ হ'ব? নিজে কেনেকে খাম, কেনেকে থাকিম চিন্তা কৰি পাব নাই। তই আকৌ সংসাৰ বহোৱাৰ কথা ক। নহয় অ, তই শুনচোন। একো শুনিব লগা নাই। এই বিয়া বাৰুৰ কথা মোৰ আগত নুলিয়াবি দে আই। মই যেনেকে আছো তেনেকে সুখী। বিয়া বাৰু কয় জঞ্জালেগা চপাইলত মই নাই। তাই কিমান ডাঙৰ কথা এটা কৈ মই ছোৱালীজনীটো ঘৰলৈ কেনেকৈ যাম? তাতে নাই নাই, মজাদাৰ দেউতাৰ লগত ভালকৈ কথাটো পাতো, তাৰ পাছত কথাটো চিন্তা কৰিম। ই আহিল নে? নাই, ইমান দেৰিলৈকে অহা নাই। কেলে ইমান দেৰি কৰিছে বাৰু? জানো। মই সেইকাৰণে নালাগে যাব বুলিয়ে কৈছিলো, নগলেও নহয়, গ'ল। সোনকালে আহিলেও যেনতেন, কিয় বা ইমান দেৰি কৰিছে ভগৱানেহে জানে আৰু। লৈ যা। ৰূপেক লৈ গ'লে ধনী অকল আমাৰ যে ভাল হ'ব তেনে নহয়, তাই নিজৰো ভাল হ'ব। তইও ভালদৰে থাকিব পাৰিবি। অৱশ্যে অলপ বুদ্ধিৰে চলিব লাগিব। আৰু তই যদি মন কৰ তোৰো কম লাভৰ কথা নহ'ব। ঘৰ
সংসাৰৰ ভাৰ লৈছ যেতিয়া তিৰোতা এজনী নহলে কেনেকৈ চলিবি বুজিছ ধনী তাইক নিলে আমাৰ লগতে তইও পাৰ পাবি আৰু ভাবি চিন্তি থাকিব নালাগে লৈ যা তাইক সকলো বিপদত পৰিছে মোৰ যাৰা দেউতাহঁতো ৰূপেও মোৰো নিজৰ বিপদ যাৰ খাজনা দিবলৈ কি গাত বল নাই সেই সংসাৰ কেনেকৈ চলাই নিব মোৰ যাৰা দেউতাৰ মতে বুদ্ধি কৰি চলিব লাগিব বৰ উপায় দিয়া টকা কেইটাই ভনীজনী চিকিৎসা কৰাব পৰা যাব পইচা বাচিলে মণিটোতে লেঠাবোৰ মাৰিব পৰা যাব এই বছৰ কাৰণে খাজানা মান পামেই কিন্তু তাৰপাছত আৰু এইবোৰ কথা চিন্তা কৰি যদি ৰূপেক লৈ নাযাওঁ তেতিয়া তাইৰ কি হ'ব এদিন মই তাইক কৈছিলো কি হৈছে নকওঁ কিয় একো হোৱা নাই তই ক'লে মই বিশ্বাস কৰিম নি তোৰ মোক দেখিলে গম পাওঁ তোৰ কিবা এটা হৈ আছে ক কি হৈছে ক'লোৱেই যেনিবা তইনো কি কৰিবি কি ক'লি আকৌ এবাৰ কচোন তই মোক কি বুলি ভাবিছ ৰূপে মই টকা পইচা দুখীয়া হ'ব পাৰোঁ কিন্তু মনৰ দুখীয়া কেতিয়াও নহয় আৰু সেইকাৰণে কোনো কামলৈ কোনো কথালৈ ভয় নকৰোঁ তোক মই আজি কৈ থলো ৰূপে তোৰ যেনেকুৱাই বিপদ নহওক লাগে মই আছো তোৰ লগত মই তোক কোনো বিপদতে এৰি নিদিওঁ নিজে মৰি গ'লে তোক মই বিপদৰ পৰা বচাম আৰু মই যি কওঁ সেয়া মই কৰি দেখুৱাম মনত ৰাখিবি ৰূপেক নিলে মোৰ চালা দুটা বৌ বোপা আমেৰিকাত থকা সৰু বোপা আইদেউ আৰু ৰূপে সকলোৱে পাব মোৰ চালা দেউতাই কোৱা মতে মই নিজেও পাব কিন্তু আইদেউ কথাটো সুধিব লাগিছিল নাই নাই এইবোৰ কথা আইদেউ সোধা দৰকাৰ নাই আইদেউ গোসানী তুলসী
যাক লৈ মই এদিন সপোন দেখিছিলোঁ, কাৰোবাৰ ভয়ত তেওঁক এদিন এৰি থৈ গৈছিলোঁ। যি হ'ল ভালেই হ'ল বুলি সকলোবোৰ এদিন মানি ল'বলৈ চেষ্টা কৰিছিলোঁ। আৰু আজি এদিন মই ঘৰৰ বাকীত তুলি পলুৱাই নিম বুলি কোৱা মানুহজনী সঁচাকৈ আজি মই মোৰ ঘৰলৈ লৈ গৈ আছোঁ। আজি মোৰ গাঁৱলৈ ভয় নাই, আনকি বহু পালে